ভিডিওটো ভাল লাগিলে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব সকলোৱে। হাই বন্ধু বান্ধৱীসকল, মই আকৌ এবাৰ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। আমাৰ ডেকা ভাইসকল, আমি ফ্ৰী ফায়াৰ পাবজিৰ নামত কিমান ব্যস্ততা, কিমান বিজি থাকোঁ ফ্ৰী ফায়াৰ পাবজিৰ নামত। মই প্ৰথমে ক'ব বিচাৰোঁ যে ফ্ৰী ফায়াৰ পাবজি খেলক, কিন্তু লিমিট ৰাখি খেলখন খেলক। মই খেলিবলৈ মানাও কৰা নাই, কিন্তু যিসকলে খেলি আছে সেইসকলৰ বাবে মই আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক আৰু চহৰত থকা বা বাহিৰত থকা যিখিনি ল'ৰা ছোৱালী আছে বা ডেকা ভাইসকল আছে, মই তেখেত সকলৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ যে এই খেলখন খেলক, সকলোৱে খেলক, কিন্তু এই খেলখন খেলাৰ কিছুমান নিয়মত খেলিব লাগে বা অলপ লিমিট ৰাখি খেলিব লাগে। কিন্তু আমাৰ ডেকাসকলৰ এনেকুৱা হৈ গৈছে, এই খেলখনৰ নামত মানে যেতিয়াই তেতিয়াই খেলখন খেলি থাকে, দিনে ৰাতি 24 ঘণ্টাই খেলখন খেলে। মানে টোপনিয়ে নাহে যে এই খেলখন কেতিয়াই খেলিব পাৰিম, ভাবিয়ে থাকে এনি টাইম। আমাক কেনেকুৱা মনটো কৰিলে এই খেলখনে, আমি সকলোৱে জানো যে এই খেলখন আজি আহিছে, কালি নাইকিয়া হ'ব। কিন্তু আমি এই খেলখনৰ নামত ইমান টকা কিয় বৰবাদ কৰিব লাগে, বা এই খেলখনৰ নামত কিয় ইমান টোপনি ক্ষতি কৰিব লাগে, বা ইমান টাইম কিয় ক্ষতি কৰিব লাগে এই খেলখনৰ নামত, পাবজি আৰু ফ্ৰী ফায়াৰৰ নামত। মই সকলোকে কৈছোঁ, তোমালোকে খেলখন খেলক, কিন্তু খেলখন লিমিট ৰাখিহে খেলক। যেতিয়াই তেতিয়াই খেলি থাকিব নালাগে। বা কোনোবাই এনেকুৱা দেখা গৈছে এই খেলখনৰ নামত এতিয়া কোনোবাই যদি কাম কৰিবলৈ পাছে বা নিজৰ ঘৰৰ মা দেউতাই কিবা কাম বেলেগেতো কৰাৰ কাম কৰিবলৈ কোৱাটো পিছৰে কথা, কিন্তু নিজৰ ঘৰৰ নিজৰ মা দেউতাই ডাঙৰ দীঘল কৰিলে তাৰে পিছতো এই খেলখন আমাৰ মনত এনেকুৱা সোমাই গৈছে এই খেলখন, কিন্তু নিজৰ মা দেউতাই যদি কিবা কাম কৰিবলৈ কয়, কিন্তু আমি এই কামবোৰ কৰিবলৈ আগবাঢ়ি নাযাওঁ। বা যদি নিজৰ মাই বা দেউতাই ক'ৰবাত যাব দিয়ে বা বজাৰলৈ যাব দিয়ে, এই খেলখন খেলি থকাৰ সময়ত যদি ক'ৰবালৈ যাব দিয়ে, তেতিয়াহ'লে আমাৰ কিমান খং উঠে। যিজনে খেলে বা যিয়ে খেলে সেইজনেহে গম পায় কিয় ইমান খং কৰিব লাগে। নিজৰ মা দেউতাই কৈছে খেলখন লগে লগে বন্ধ কৰক, কৰি কেনে কাম কৰিবলৈ যোৱা বা দোকানত গুচি যোৱা, ইমান কিয় মনৰ ভিতৰত সোমাই লৈছে, ইমান টকা কিয় বৰবাদ কৰিব লাগে এই খেলখনৰ নামত। অলপ মনটো বেয়া লাগিছে, এই খেলখন খেলক, বা অলপ আজৰি টাইম পাইছা সেই খেলখন খেলক, কিন্তু যেতিয়াই তেতিয়াই দিনে ৰাতি 24 ঘণ্টা এই খেলখন খেলিব নালাগে। নিজৰ কাৰণেও ক্ষতি, আৰু নিজৰ মা দেউতাসকলে যেতিয়া কথা নুশুনিব তেতিয়াই বহুত দুখ পায়। কেতিয়াবা এনেকুৱা মনত আঘাত আহি যায় যে বাৰে বাৰে যেতিয়া কাম কৰিবলৈ মাতি থাকিব, যেতিয়া আমি নাযাওঁ, তেতিয়াই মনত ভাব আহে যে ইয়াক কিয় ডাঙৰ দীঘল কৰিলোঁ, ই আমাক এতিয়া মানে পাহৰি গৈছে এই খেলখন পাই কেনে। আমি মা দেউতাৰ পৰাই আশীৰ্বাদ ল'ব লাগে, কিন্তু আমি ওলোটাই অভিশাপ লওঁ বা গালি লওঁ। ইমান কিয় মা দেউতাক নাৰাজ কৰিব লাগে এই খেলখনৰ নামত। মই অসমবাসী ৰাইজৰ ল'ৰা ছোৱালী ডেকা ভাইসকলক কৈছোঁ যে এই খেলখন ফ্ৰী ফায়াৰ পাবজি খেলখন খেলক, কিন্তু লিমিট ৰাখি খেলক। যেতিয়াই তেতিয়াই নহয়, আমি এই খেলখনৰ নামত গা ধুবলৈ পাহৰি যাওঁ, খাবলৈ পাহৰি যাওঁ,
ইমান নিচা হৈ গৈছে এই খেলখন, যিয়ে খেলে সেয়ে গম পাইছে আৰু কিমান টকা বৰবাদ কৰিছে। যে এই খেলখনক কিয় ইমান টকা বৰবাদ কৰিব লাগে, সেইখিনি টকাৰ অলপ কিবা বেলেগ কিনি খাওক বা ঘৰত অলপ কিবা খোৱা বস্তু আনি দিয়ক। এই খেলখনৰ নামত কিয় ইমান আমি মনত সোমাই লৈছোঁ এই খেলখন। এই খেলখন সকলোৱে জানে যে আজি আছে কালি বন্ধ হৈ যাব, কিন্তু খেলখনক নিজৰ আপন কৰি লৈছে, কিন্তু নিজৰ ঘৰৰ মানুহবোৰক মনৰ পৰা উলিয়াই দিছে। কিবা কাম কৰিব দিলে ওলটাই কয় যে তহঁতে কৰি থাক, মই এতিয়া কৰিব নোৱাৰোঁ। আমাৰ কেনেকুৱা হৈ গ'ল। মই সকলোকে ক'বলৈ বিচাৰোঁ যে এই খেলখন খেলক, কিন্তু লিমিট ৰাখি খেলক আৰু নিজৰ মা বাবাসকলক কেতিয়াও কষ্ট নিদিব। আৰু কিবা যদি কাম কৰিবলৈ পাছে তেতিয়া লগে লগে আগবাঢ়ি যাব খেলখন বন্ধ কৰি। এইখিনিয়ে মোৰ ভাই বন্ধুসকলক অনুৰোধ কৰি কৈছোঁ। ধন্যবাদ।